হাগ্ৰামা মহিলাৰী ডাঙৰীয়ালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মহিলাক মানে এইবাৰ 50% মহিলাক মানে চেয়াৰমেন পদত দিয়াৰ কথা শুনিছোঁ। তাৰ কাৰণে আমি বিনাচৰা ভিচিডিচিৰ মইনাগুৰি গাঁৱৰ পৰা পূৰবী পণ্ডিত দেৱনাথক মানে চেয়াৰমেন পদত দিবলৈ মানে অনুৰোধ। মই মানে বিনাচৰা ভিচিডিচি চহাপাৰা গাঁৱৰ পৰা কৈছোঁ যে সৰ্বপ্ৰথমে আমি আমাৰ BTC চিফ হাগ্ৰামা মহিলালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি মানে শুনিছোঁ যে আমাৰ মানে চেয়াৰমেন আমাৰ পদৰ কাৰণে আমি মহিলা মানে কি কৰিছোঁ মানে আমি শুনা পাইছোঁ যে এইবাৰ চেয়াৰমেন মহিলাৰ পৰা হ'ব। এইকাৰণে আমাৰ মানে আমি বিনাচৰা ভিচিডিচিৰ পৰা আমি আমাৰ মহিলাৰ তৰফৰ পৰা পূৰবী পণ্ডিত দেৱনাথক মানে মইনাগুৰি গাঁৱৰ আমি মানে চেয়াৰমেন হিচাপে বিচাৰিছোঁ। আমার নাম মমিষা বিবি, গাঁও মইনাগুৰি। আমি এজন মহিলার চেয়ারম্যান হিসাবে অনুমোদন কৰিছোঁ। আর সকলো সময়তে আমি মিলিজুলি থাকোঁ। আর পূৰবী বাইদেউৰ এমন কোনো মানে ব্যৱহাৰ কিছু নাই আর কি। জুবিন গাৰ্গক যেনেকৈ ভাল পায় ঠিক তেনেদৰে মানুহে পূৰবী বাইদেউ পূৰবী পণ্ডিত দেৱনাথকেই মানুহে ভাল পায়। সেইকাৰণে আমি সকলো মিলিজুলি এটা মানে সভা পাতি আমি আলোচনা কৰিছিলোঁ যে চিফ ছাৰৰ ওচৰত আমি কেনেকৈ এটা কথা পাতিম, আমিতো যাব নোৱাৰোঁ। সেইকাৰণে আদৰণি জনাইছোঁ যে পূৰবী বাইদেউক দিলে আমালোকৰ গৰীব দুখীয়া মানুহৰ মুখত হাসি ফুটিব বুলি আমি অনুৰোধ জনালোঁ চিফ ছাৰৰ ওচৰত। এইখিনি পণ্ডিত দেৱনাথক মানে চেয়াৰমেন পদত বিচাৰিছোঁ। চেয়াৰমেন পদতে চেয়াৰমেন হবে নাজানো, যদি চেয়াৰমেন কয় তেনেহ'লে চেয়াৰমেন পদতে মানে আমি মইনাগুৰিৰ চবেই আমি পূৰবী পণ্ডিত দেৱনাথকে বিচাৰিছোঁ। বিনাচৰা ভিচিডিচিৰ পৰা মানে পূৰবী পণ্ডিত ডাঙৰীয়াক সেইকাৰণে বিচাৰিছোঁ অৰ্হতাই হওক মানে নৈতিকতাৰ ফালৰ পৰাই হওক চব ফালৰ পৰাই এক্টিভ বুলি আমি ভাবোঁ চবেই।